আইতা, আজি কি সাধু কবা? শুনা, আজি ধুনীয়া সাধু এটা কম দেই। কি সাধু কবা আইতা? আজি সাধুটোৰ নাম হ'ল দুই বন্ধু আৰু ভালুক। তহঁতে এতিয়া শুনি যাবি দেই। আইতা। তুমি কৈ যোৱা। বাৰু শুনা এতিয়া। এখন ঠাইত কণ আৰু ধন নামেৰে দুজন ল'ৰা আছিল। এজন আনজনৰ সখীয়েক। দুয়ো এদিন ফুৰিবলৈ গ'ল। ঘূৰি আহোঁতে সাজ লাগিল। এনেই হাবিতলীয়া বাট। তাতে আকৌ দূৰত বাঘ ভালুকৰো মাত শুনা গ'ল। দুয়ো সখীয়েকৰ বৰ ভয় লাগিল। কণে ধনক ক'লে, য'তে বাঘৰ ভয় ততে ৰাতি হয়। মোৰ হ'লে বৰ ভয় লাগিছে তেও। যদি বনৰীয়া জন্তুৱে খেদি আহে কি কৰিবা সখী? ধনে ক'লে, দুয়ো একেলগে থাকিলে বনৰীয়া জন্তুৰ পৰা হাত সাৰিব পাৰিম। একতাই পৰম বল, বুজিছা সখী? আঁতৰত লগে লগে থকাহে সহজ। দুয়ো সখীয়েকে কথা পাতি বাট বুলিছে মাথোন। এনেতে এটা ভালুকৰ তেওঁলোকৰ ফালে আহি থকা দেখিবলৈ পালে। মুখৰ আগত কালজম। দেখি দুয়ো পেপুৱা লাগিল। পাছে ধনে গছ বগাব জানিছিল। সি ততালিকে কণক এৰি থৈ গছত উঠিল। তেতিয়া কণে ক'লে, সখী, তুমিচোন বিপদত একেলগে থকা কথা কৈছিলা। এতিয়া যে পলালা? ধন নিৰ্মাত হৈ ৰ'ল। ইফালে ভালুক আহি কণৰ নিচেই কাষ পালেহি। সি উপায় নাপাই মৰা মানুহৰ ভাও জুৰি মাটিত শুই পৰিল। সি আইতাকৰ মুখত শুনিছিল ভালুকে বোলে মৰা মানুহ নাখায়। ভালুক অহাৰ লগে লগে কণে উশাহ নিশাহ বন্ধ কৰি দিলে। ভালুকে তাৰ নাক মুখ শুঙি চাই মৰা মানুহ বুলি ভাবি গুচি গ'ল। ভালুক আঁতৰি যোৱাত ধন গছৰ পৰা নামি আহিল। সি কণক ক'লে, সখী, ভালুকে তোমাৰ কাণত কিবা কিবি কোৱা যেন পালো। কণে ক'লে, ভালুকে কাণৰ কাষত মোক কৈ গৈছে যে বিপদৰ বন্ধুহে আচল বন্ধু। যিজনে আনক বিপদত পেলাই নিজক বচায় তেনে লোকক বিশ্বাস কৰিব নাপায়। শুনা কণহঁত, এতিয়া সাধুটো শুনি ভাল লাগিল নে?